আজি হাঁহৰ মাংসৰ ৰেচিপি এটা আপোনালোকৰ আগলৈ লৈ আহিলোঁ। মাংস আকৌ মোৰ মিষ্টাৰে বনাইছিলে দেই। এয়া প্ৰথমে কেৰাহীত জালুক জিৰা ভাজি লৈছে, ভাজি লৈ খুন্দনাত গৰম যে থৈহে দিছে। এয়া আদা নহৰু জলকীয়া একেলগে পিচি লৈছে। পিঁয়াজখিনি ভালদৰে মিহিকৈ কাটি লৈছে। তেওঁ আকৌ ধুনীয়াকৈ পিঁয়াজখিনি শ্বপিং বৰ্ডত কাটিবলৈ জানে, মই আকৌ নাজানো। হাঁহৰ মাংসখিনি ভালদৰে ধুই পানীটো যাবলৈ খৰাহীত থৈ দিয়া হৈছে। এয়া কেৰাহীত তেওঁ তেল দি লৈছে। এতিয়া ইয়াতে জিৰা, জলকীয়া আৰু তেজপাত দি লৈছে। তাৰপিছত কাটি ৰখা পিঁয়াজখিনি দি দিছে। পিঁয়াজখিনি ৰঙচুৱা হৈ ভজা হোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো তাত দি দিছে। এতিয়া তেওঁ মাংসখিনি তাত দি দিছে। মাংসখিনি ভালদৰে লৰাই দিছে আৰু লগতে নিমখ আৰু হালধি দি দিছে। এতিয়া কোমোৰা আৰু আলু মাংসত দি ভালদৰে লৰাই দিছে। এতিয়া ঢাকন লগাই মাংসখিনি ভালদৰে সিজিবলৈ দিছে। এতিয়া ভাজি থোৱা জিৰা জালুকখিনি খুন্দনাত খুন্দি ভালদৰে গুড়ি কৰি লৈছে। এতিয়া শুকান মছলাখিনি দি দিছে। ইয়াত কাশ্মীৰী লাল মিৰ্চ আৰু তীখা লাল দুইটা আছে, লগত ধনিয়া, লগতে খুন্দি থোৱা জিৰা জালুকৰ গুড়িখিনিও দি দিয়া হৈছে। এতিয়া মাংসত প্ৰয়োজন অনুসৰি পানী দি ভালদৰে উতলিব দিছে আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। শেষত এইদৰে ভাতৰ থালিখন সজাই ল'লোঁ।